নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আধুনিক ভাৰত বুৰঞ্জীৰ পাৰ্ট 2ৰ ওপৰত। তো গাইজ পাৰ্ট 1 যদি আপোনালোকে চোৱা নাই চাই ল'ব পাৰে। এইটো হৈছে পাৰ্ট 2। তো গাইজ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে? চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত। দিল্লীত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিলে? ইয়াৰ উত্তৰ হ'ব বাহাদুৰ শ্বাহ জাফৰ। লক্ষ্ণৌত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিলে? ইয়াৰ উত্তৰ হ'ব বেগম হজৰত মহল। ঝান্সীত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? ইয়াৰ উত্তৰ হ'ব ৰাণী লক্ষ্মীবাই। ইলাহাবাদত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? ইয়াৰ উত্তৰ হ'ব লিয়াকত আলী। তো গাইজ নেক্সট কুৱেশ্যনটো হৈছে ফাটেহপুৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিলে? ইয়াৰ উত্তৰ হ'ব আজিমুল্লা। ভাৰতীয় পুনৰ জাগৰণৰ জনক বুলি কাক জনা যায়? উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়। হিন্দু কলেজৰ স্থাপনা কোনে কৰিছিলে? ইয়াৰ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায় আৰু ডেভিড হেয়াৰে কৰিছিলে। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কোনে আৰু কেতিয়া কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়ে কৰিছিল আৰু কিমান চনত? 1828 চনত। তো গাইজ কুৱেশ্যন নম্বৰ 10টো হৈছে প্ৰাৰ্থনা সমাজৰ স্থাপনা কোনে আৰু ক'ত কৰিছিলে? ইয়াৰ উত্তৰ হ'ব আত্মাৰাম পাণ্ডুৰংগে কৰিছিলে, মুম্বাইত কৰিছিল। আৰ্য সমাজৰ স্থাপনা কোনে আৰু কেতিয়া কৰিছিলে? ইয়াৰ উত্তৰ হ'ব স্বামী দয়ানন্দ সৰস্বতী। কিমান চনত কৰিছিলে? 1875 চনত। দয়ানন্দ সৰস্বতীৰ বাস্তৱিক নাম কি হয়? ইয়াৰ উত্তৰ হ'ব মূল শংকৰ। বেদ কি অৰ চালো এইষাৰ কথা কোনে কৈছিলে? ইয়াৰ উত্তৰ হ'ব দয়ানন্দ সৰস্বতীয়ে কৈছিলে। ৰামকৃষ্ণ মিছনৰ স্থাপনা কোনে আৰু কেতিয়া কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বামী বিবেকানন্দই কৰিছিল আৰু কিমান চনত? 1897 চনত কৰিছিলে। কুৱেশ্যন নম্বৰ 15 স্বামী বিবেকানন্দৰ বাস্তৱিক নাম কি আছিলে? স্বামী বিবেকানন্দৰ বাস্তৱিক নাম হৈছে নৰেন্দ্ৰ দত্ত। কেতিয়া স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত ধৰ্ম সংসদত ভাগ লৈছিলে? ইয়াৰ উত্তৰ হ'ব 1893 চনত। থিঅ'ছফিকেল ছ'চাইটি কেতিয়া গঠন হৈছিলে? ইয়াৰ উত্তৰ হ'ব 1875 চনত। ৱাহাবী আন্দোলনৰ নেতা কোন আছিলে? ৱাহাবী আন্দোলনৰ নেতা হৈছে সৈয়দ আহমদ বৰেলভী। ৱাহাবী আন্দোলনৰ মুখ্য কেন্দ্ৰ কি আছিলে? ইয়াৰ উত্তৰ হ'ব পাটনা আছিল। তো গাইজ লাষ্ট কুৱেশ্যনটো হৈছে আলিগড় আন্দোলনৰ আৰম্ভণি কোনে কৰিছিলে? ইয়াৰ উত্তৰ হ'ব ছাৰ সৈয়দ আহমদ খাঁ। তো গাইজ আজিৰ কাৰণে ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। তেতিয়ালৈকে মই বাস্তৱ বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।